নমস্কাৰ সকলোলৈকে আশা কৰিছোঁ সকলো ভালে আছে মোৰ চেনেলৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আজি আমি আহিছোঁ বৰপেটা সত্ৰলৈ বৰপেটা সত্ৰৰ হোলী কথা সকলোৱে জানে অসমৰ ভিতৰতে বিখ্যাত বৰপেটা সত্ৰৰ হোলী আৰু তাকে চাবলৈ আজি আমি আহিছোঁ আৰু আপোনালোককো দেখাওঁ এই ভিডিঅ'টোৰ জৰিয়তে বৰপেটা সত্ৰৰ হোলীৰ কথা আমি বহুত আগৰে পৰা সৰুৰে পৰা শুনি আহিছোঁ কিন্তু প্ৰথমবাৰৰ বাবে আজি আমি বৰপেটা সত্ৰৰ হোলী চাবলৈ সৌভাগ্য পালোঁ আৰু বহুত ভাল লাগিলে বহুত হাজাৰ হাজাৰ মানুহৰ ভিৰ এয়া আপোনালোকে দেখিবলৈ পাইছে কিমান মানুহ চাওকচোন আমি ভিতৰলৈ সোমোৱাই নাই এয়া ভিতৰলৈ সোমোৱাৰ আগৰ বাহিৰৰ দৃশ্য কিমান মানুহ হৈছে বাহিৰতে আৰু ভিতৰলৈ সোমাই যোৱাৰ পাছতো বহুত মানুহ হৈছে আপোনালোকক দেখাই যাম ভিডিঅ'টো সম্পূৰ্ণকৈ আপোনালোকে চাই যাব বহুত ভাল লাগে তাৰপিছত মোকো বহুত ৰং লগাই দিলে মুখে চুখে সোমাই গৈছিলে আৰু আমাৰ ক্ষেত্ৰতো বহুত ৰং লগাই দিলে এয়া লগাইছে ভাল লাগে এনেকৈ চিনাকি হ'লেও তেখেতলোকে ৰং লগাইছে আমাক ভাল লাগিলে অসমৰ বিভিন্ন জিলাৰ পৰা বৰপেটা সত্ৰলৈ দৌল উৎসৱ আৰু লগতে হোলী খেলিবলৈ বুলি আহিছে যোৰহাট শিৱসাগৰ গোলাঘাট তিনিচুকীয়া ডিব্ৰুগড় বিভিন্ন জিলাৰ পৰা বৰপেটা সত্ৰৰ হোলী খেলিবলৈ
বৰপেটা সত্ৰ অসমৰ বৰপেটা জিলাৰ বৰপেটা চহৰত অৱস্থিত এখন ঐতিহ্যমণ্ডিত সত্ৰ। শ্ৰী শ্ৰী মাধৱদেৱে 1583 খ্ৰীষ্টাব্দত বৰপেটা সত্ৰ প্ৰতিষ্ঠা কৰিছিল আৰু তাত তেওঁ 8 বছৰ ধৰি আছিল আৰু তেওঁ শ্ৰী মথুৰা দাস বুঢ়া আটাক সত্ৰৰ প্ৰথম সত্ৰাধিকাৰ হিচাপে নিযুক্ত দিছিল। ফাকুৱাৰ লগত জড়িত অসমৰ অন্যতম উৎসৱ হ'ল দৌল উৎসৱ। বৰপেটাৰ স্থানীয় ভাষাত এই উৎসৱক দেউল বোলা হয়। বৰপেটা সত্ৰত মথুৰা দাস বুঢ়া আটাই প্ৰথমবাৰৰ বাবে ইয়াক প্ৰচলন কৰে আৰু সেই দিনাৰ পৰা পৰম্পৰাগতভাৱে ইয়াক পালন কৰি অহা হৈছে। দেউল উৎসৱৰ এমাহমানৰ আগৰে পৰা ইয়াৰ প্ৰস্তুতি আৰম্ভ হয়। ধৰ্মীয় আচাৰ, ভক্তিৰস আৰু সমন্বয়ৰ উৎসৱ হিচাপে বৰপেটাৰ দেউল উৎসৱ চিহ্নিত হৈ আহিছে। duro con
বহুত দেৰি হোলী খেলি আমি ওলাই আহিলোঁ। তাৰপাছত এইফালে খোৱাৰ বস্তু আছে আৰু ইয়াৰ মূল আকৰ্ষণ হৈছে ৰঙাডিমা। আমি ৰঙাডিমা খাম, ৰঙাডিমা আৰু লগতে আলু ভাজি। তাৰপাছত আমি এয়া আহি গ'লোঁ ৰঙাডিমা খাবলৈ, ৰঙাডিমা আৰু আলু ভাজি খাবৰ কাৰণে। এয়া অলপ জেলেপিও লৈ ল'লোঁ আমি। এয়া ৰঙাডিমা আৰু আলু ভাজি আহি গ'ল। আৰু আজিৰ ভিডিঅ'টো ইমানলৈ আছিলে। যদি আপোনালোকৰ এই ভিডিঅ'টো ভাল লাগিলে তেনেহ'লে প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তেনেহ'লে আজিলৈ আহিছোঁ, বাই।